Tirok anu video sob takamam kumruk sudung. Airupa kapanam doing ko. Majuli borpomua dolung bok gonokanto dolegao bikas dolem nam kode. Ursukap gegelam aningol baisula sikangam na kinadung. Supakpa NDRF bahinihin madung supakpa pangkumang. Kapidogum baisupanam pikan. Rapudam nulum nangkan pa sestaye. Nolu video se miskibo map kaldu likto ka. Airupa mapanam doing ko. Kapanam ko. আজি এইটো এটা মানে মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব। এটা নামনি বৰপমা নিবাসী শ্ৰী ঘনকান্ত দলে কেংকু দলে বুলি কয়। তেওঁৰ পুতেক দুটাজন আছিলে, তাৰে বৰপুত্ৰ আমাৰ বিকাশ দলে আৰু তেওঁৰ লগৰ ল'ৰা দুইজনে ৰাতিপুৱা প্ৰায় 7:30 বজাত ইয়াতে গা ধুব আহি তেওঁলোকে নৈখন পাৰ কৰিম বুলি পেলাই আছিলে। আৰু নৈখন পাৰ কৰোঁতে তেওঁলোকে দুয়োজনে সাঁতুৰিছিলে। সাঁতুৰি মাজৰ পৰা আকৌ তেওঁলোক দুটাই ঘূৰি আহিলে। ঘূৰি আহি সিজনে পাৰ পালেহি, কিন্তু সিজনে ঘূৰি আহি ইয়াৰ পৰা মানে পাৰ নাপালেগৈ। তাৰ কাৰণে এতিয়া ৰাইজে বহুত ব্যাকুল হৈ আছে আৰু অঞ্চলবাসীয়ে এইটো দুখ প্ৰকাশ কৰিছে, কাৰণ এটা মৰ্মান্তিক ঘটনা। প্ৰায় ক্লাছ 13-14 বছৰীয়া হ'ব, ক্লাছ 8ত পঢ়ি আছে বুলি কৈছে। গতিকে এইটো এটা আমাৰ কাৰণে দুখৰ খবৰ। জেঙাইমুখবাসী তথা মাজুলীবাসী ৰাইজৰ কাৰণে এইটো এটা দুখৰ খবৰ। গতিকে এতিয়া আমি SDR দেখিছোঁ তেওঁলোকে বিচাৰি আছে, এটাই বিচাৰি আছে। আমি ভাবিছিলোঁ, কাৰণ নৈখন বহুত ডাঙৰ আৰু সুতো আছে। গতিকে অন্ততঃ ইয়াত 2-3টা যদি মানে SDR বিচাৰে, সোনকালে তেওঁলোকৰ এইটো মৰা হ'ব বা তেওঁ কি অৱস্থাত আছে সেইখিনি বিচাৰি পোৱাত এটা সহায় হ'ব। গতিকে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনকো যে তেওঁলোকে যে অন্ততঃ 2-3টা নাও যোগাৰ কৰি পেলাই সেইখিনি বিচাৰৰ এটা কাৰ্যসূচী পালন কৰে। হয়, অতি দুখৰ বিষয় যে আজি 7:30 বজাৰ পৰা যি দুজন ল'ৰাই নৈ পাৰ কৰিম বুলি ওলাই আহিছিলে, 7টা বজাৰ পৰা তেওঁলোক আজি বিশেষভাৱে এজন যুৱক 12-13 বছৰীয়া ল'ৰা এজন আজি আমাৰ বুকুৰ পৰাই হেৰাই গৈছে। তাৰ কাৰণে অতি পৰিতাপৰ বিষয় যে এঘণ্টাৰ পাছতে SDRFৰ এখন নাও লৈ পেলাই এতিয়ালৈকে বিচাৰি আছে। কিন্তু এইটো আটাইতকৈ দুখৰ বিষয় যে এতিয়াৰ পৰ্যন্তলৈকে 2-3খন নাও ব্যৱস্থা কৰি দিব নোৱাৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কাৰণ যেনেকৈ পানীৰ সৈতে বৈ গৈ আছে, অন্ততঃ এই ল'ৰাজনক আমি যদি অলপ সোনকালে ব্যৱস্থাটো কৰি দিব পৰা হ'লেহেঁতেন হয়তো তেওঁ জীৱিত অৱস্থাত পোৱাৰো এটা কথা আছিলে। কিন্তু তাকে নকৰি পেলাই এটা SDRF নাও এটা বাহিনী পঠাই পেলাই যে আজি লেহেমীয়া গতিতে যিটো বিচাৰি আছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু এটা ইয়াতে জনাব বিচাৰিছোঁ যে আজি যিটো পৰ্যন্তত আমাৰ নৈপৰীয়া অঞ্চলত আমাৰ এইটো অসুবিধা হৈ আছে যে অন্ততঃ এই চেকতে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এইখিনি অসুবিধাৰ কাৰণে অন্ততঃ আমাৰ এই তাত সুৰক্ষা এটা ব্যৱস্থা কৰি দিবৰ বাবে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ।